আমাৰ মগজু এটা অদ্ভুত মেচিন, যিটো মেচিনৰ সহায়ত সময়ৰ লগে লগে পৃথিৱীত নানা ধৰণৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে মানুহে। জীৱিত অৱস্থাত আমি মাত্ৰ 10% ব্যৱহাৰ কৰিবলৈ সক্ষম হওঁ মগজুৰ। এবাৰ কল্পনা কৰকচোন, বাকী চোৱা 90% প্ৰয়োগ কৰিব পাৰিলে আমি কেনে ৰূপ লওঁ। সেয়ে আহকচোন জানো, মগজুত যিবোৰ চিন্তাৰ সোঁত বয় সেইবোৰনো কিয় আৰু ক'ৰ পৰা আহে। আমি প্ৰত্যেকেই খোৱা খাদ্যৰ ওপৰত বিশেষ মনোযোগ দিওঁ। আমি খোৱা খাদ্যই আমাৰ দেহত ভাল বেয়া দুয়োটাই প্ৰভাৱ পেলায়। ভাল খাদ্যই যেনেকৈ আমাৰ শৰীৰক সুস্থ কৰি ৰাখে, ঠিক তেনেকৈ বেয়া খাদ্যই আমাক ৰোগীয়া কৰে। তাৰ সমান্তৰালভাৱে আমাৰ মগজুৰৰ বিকাশ আমাৰ খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰশীল। মগজুৰ খাদ্য পেকেট বা টেমাত পোৱা নাযায়। ইয়াক কোনো হোটেল ৰেষ্টুৰেণ্টতো পোৱা নাযায়। মগজুৰ খাদ্য চাৰিওফালৰ পৰিৱেশৰ পৰা, লগতে ভাল কথা পঢ়ি শুনি সেইবোৰ চিন্তাৰ মাজেদি কামত প্ৰয়োগ কৰি পোৱা যায়। আমি আমাৰ মগজুক যেনে খাদ্য যোগান ধৰোঁ, আমাৰ ব্যক্তিত্ব, চিন্তাধাৰা, আচাৰ ব্যৱহাৰ তেনে ৰূপ লয়। শৰীৰক যেনেকৈ বেয়া খাদ্যই অসুস্থ কৰি তোলে, ঠিক তেনেকৈ মগজুকো যদি আমি বেয়া খাদ্য অৰ্থাৎ বেয়া চিন্তাধাৰা যোগান ধৰোঁ, তেন্তে আমাৰ মগজুও তেনে ৰূপ লয়। আমাৰ সফলতা বিফলতা আমাৰ মগজুৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰশীল, আৰু চিন্তাধাৰা মনৰ ওপৰত নিৰ্ভৰশীল। মনে চিন্তাৰ জৰিয়তে মগজুৰ গঠন কৰে, আৰু মগজুৱে কামৰ জৰিয়তে আমাৰ বিকাশ সাধন কৰে। সেয়ে ক'ব পাৰি, মগজু নামৰ মেচিনটোৰ কাৰ্যপ্ৰণালী মনে পৰিচালনা কৰে। কিন্তু মনক পৰিচালিত কৰা খুবেই কঠিন আমাৰ বাবে। মনটো সদায় একে ঠাইতে থাকিব নিবিচাৰে, সি সদায় নিজৰ মতে চলিব বিচাৰে। আমাৰ মাজত খুব কম সংখ্যক লোকেহে তাক নিজৰ মতে চলাত বাধা দিব পাৰে। মন এনে এটা শক্তিশালী অস্ত্ৰ, যি অস্ত্ৰই আপোনাৰ বিকাশ সাধন কৰিবও পাৰে, নতুবা আপোনাৰ অধোন্নতিও কৰিব পাৰে। যদি আমি মনটোক বান্ধি তাক শুদ্ধ পথত পৰিচালিত কৰি চিন্তাৰ জৰিয়তে মগজুক নিৰ্দেশ দিব পাৰোঁ, তেন্তে আমি বিচৰা সকলো কামেই সম্ভৱ হৈ পৰিব। কিন্তু তাৰ মাজতো এটা প্ৰশ্ন উঠে, কিয়নো এবাৰ যদি আমি মনটোক আমাৰ মতে চলালেও সি আকৌ তাৰ মতে উৰি ফুৰিব বিচাৰিব। কিন্তু যদি আমি সদায় ভাল কথা পঢ়ি শুনি এটা অভ্যাসত পৰিণত কৰিব পাৰোঁ, এদিন এই মনটো আমাৰ মতে সদায় চলিবলৈ বাধ্য হ'ব। আহক ভাল চিন্তাৰ জৰিয়তে মগজু নামৰ অদ্ভুত মেচিনটোৰে আমাৰ বিকাশ সাধন কৰোঁ।